নমস্কাৰ, মই ডক্টৰ মাধুৰ্য মোহন বৰাই মোৰ এই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ মেডিচাইন লৈ আহিছোঁ। এই মেডিচাইনটোৰ নাম হৈছে কেলিকাৰ্বনিকাম। এই মেডিচাইনটো আপোনাৰ চৰ্টত সাধাৰণতে আমি কেলিকাৰ্ব বুলিয়ে কওঁ। এই কেলিকাৰ্ব মেডিচাইনটো কেনেকুৱাবোৰ লক্ষণত আপোনাৰ ইউজ হয় এই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক জনাবলৈ ওলাইছোঁ। এই কেলিকাৰ্বৰ লক্ষণসমূহ এনেধৰণৰ, ইয়াক সাধাৰণতে যিসকল ৰোগীৰ আপোনাৰ লিভাৰটো এনলাৰ্জ হয় সেইসকল ৰোগীৰ ক্ষেত্ৰত এই মেডিচাইনটো বেষ্ট হয়। আৰু এইসকল ৰোগীৰ আপোনাৰ কি হয়, ৰাতি আপোনাৰ সোঁফালে কাটি হৈ আপোনাৰ শুব নোৱাৰে। আৰু প্ৰায়বোৰ ৰোগীৰ ক্ষেত্ৰতে দেখা যায় যে যিবোৰ ৰোগীৰ আপোনাৰ তেজ নাইকিয়া হৈ যায়, পেট ফুলে, পানী জমা হয়, আকৌ কোনো ৰোগীৰ আকৌ আপোনাৰ কি হয়, চকুৰ ওপৰৰ চালাৰী থকা অংশখিনি আপোনাৰ ফুলি যায়। আৰু কিছুমান লক্ষণ এনেকুৱা ধৰক, আকৌ কোনোবা ৰোগীৰ আকৌ পানী বা আহাৰ খোৱাৰ লগে লগে পেটত বায়ু উৎপন্ন হয় আৰু পেটটো ফুলি উঠে। আৰু কিছুমান ৰোগীৰ এনেকুৱা হয় যে শৌচ কৰোঁতে শৌচটো টান হয় আৰু শৌচ কৰা সময়ত খুব কষ্ট হয়। আৰু 1 বা 2 ঘণ্টাৰ আগৰে পৰাই আপোনাৰ শৌচ কৰা অংশত আপোনাৰ খোচা বিন্ধা কৰি থাকে। এইবোৰে লক্ষণ হৈছে আপোনাৰ কেলিকাৰ্বৰ মেডিচাইনৰ লক্ষণ। এই কেলিকাৰ্ব মেডিচাইনটো আমি কেনেকৈ ইউজ কৰিম? এই কেলিকাৰ্ব মেডিচাইনটো আপোনাৰ ইউজ কৰা পদ্ধতিটো হ'ল, ৰাতিপুৱা খালী পেটত 4 টোপালকৈ ডেইলি খাব, আধা কাপ কুহুমীয়া গৰম পানীৰ লগত। আৰু এইদৰে মেডিচাইনটো খালে আপোনালোকে নিশ্চয় এই সকলোবোৰ লক্ষণৰ পৰা উপশম পাব। মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।